সেলফি হওয়া নাই তো ভিডিও হয়েছে হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মজিদুৰ লাইভ ব্লগ আৰু এইকেইদিনমান মই এইচএছ ফাৰ্ষ্ট ইয়েৰত আছিলোঁ গতিকে আজি ছেকেণ্ড ইয়েৰত এডমিশ্যনটো ল'ব লাগিব কেইখনমান ফৰ্ম আছে এইবিলাক ফিল আপ কৰিব লাগিব আজি মানে আমাৰ এইচএছ হাই ছেকেণ্ডাৰী স্কুলত মাতিছে গতিকে আমি এতিয়া যাম আপোনালোকক শেষলৈ চাই থাকিব আৰু মোৰ ফ্ৰেণ্ডো আহিছে ইয়াত আমি দুয়োটা যাম আৰু এজন আহিব আৰু এইখনেই বোলে মেইন এইখন মানে আমাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ এইখন এডমিট হয় এইখিনি বোলে মেইন কৈছে গতিকে এইখিনি প্ৰথমে ল'লোঁ মানে কেতিয়াবা মনত নাথাকিব পাৰে পাহৰি যাব পাৰোঁ এইখন ভৰাই দিয়কচোন আৰু বাকীবিলাক ডকুমেণ্ট ভিতৰত আছে নাজানো তাত কি কি লাগিব আৰু ইয়াৰ নাম হ'ল ৰবিউল মোৰ ফ্ৰেণ্ড হয় আৰু পইচা কিমান আনিছা আনিছোঁ যিমান আনিছোঁ আমি কিন্তু আজি 4জন ফ্ৰেণ্ড আছে হ'ব কি খোৱাবি আজি চিঙিৰা আৰু আজি পুৰা ফালি দিবি কিন্তু পইচা দি কাৰণ ই নিজে কাম কৰি পইচা উপাৰ্জন কৰে ইয়াৰ মানে বহুত পইচা আছে আজি কি কি খোৱাবি এইটো এতিয়া ভাবি ল কিন্তু আৰু পইচা আনুৰে এটা ভাবি ল'বা সেইটো পিছত হ'ব কিন্তু আমি তোৰ ফ্ৰেণ্ড হয় এইকাৰণে বহুতখিনি খুৱাব লাগিব আজি বহুত দিন ধৰি পইচা উপাৰ্জন কৰি আছা গতিকে আজি যিমান পাৰে এইবিলাক খুৱাব লাগিব আজি মানে আমি 4জন ফ্ৰেণ্ডে ইয়াক আজি ইয়াৰ পইচাবিলাক আজি শেষ কৰি দিম নাকান্দিবি পিছত কিন্তু লৈ এতিয়া যাওঁ ৰবিলা মোৰ ফ্ৰেণ্ডো আহিছে ইয়াত ৰেডি হৈছোঁ দে ব্লক আজি এই ৰবিলৰ পইচাখিনি মাৰি দিম আজি ই বহুত দিন পিছতে মানে ঘৰত মানে উভতি আহিলে কেইদিনমান গুৱাহাটীত আছিলে কি কি খুৱাব আজি ইয়াক সুধি লয় প্ৰথমে মইতো ঠাণ্ডা ঠাণ্ডা চব খাম আৰু এই হেডটো ল'ব পাহৰি যাব সদায় মই এই সদায় মানে এইটো মই পাহৰি থাকোঁ আৰু সকলোৱে ৰেডি হৈছোঁ এতিয়া মানে যাম আৰু ড্ৰেছবিলাক চাওক কেনেকুৱা লাগিছে সকলোৰে এইটো অলপ লেতেৰা কৰি আহিছে ইউনিফৰ্ম পিন্ধি আহিছে একো নহয় চলিব আৰু ব্লগ এতিয়া যাওঁ ৰ'দ দিছে আৰু ইহঁতে মানে কাজিয়া কৰি আছে বহুত মানে কাজিয়া কৰি আছে চাওক কি হৈছে কি কৰি আছে মানে মেইন কাহিনীটো হৈছে ছাতিটো লৈ আহিছিল মানে ছাতিটো লৈ অহাৰ পিছতে এতিয়া ছাতিটো লোৱাত মানে দিগদাৰ কৰি আছে ই কৈছে ইয়াৰ কথা কৈছে ইয়াৰ কথা ঐ এজন লৈ আছোঁ চাওক এবাৰ এই বহুত মানে কাজিয়া কৰি আছে ঐ আহাচোন জল্দি আহ 12টা মানে বাজি গ'ল ব্লক আহাচোন এজন লৈ আনা ইমান হিংসা কৰি কিয় কৰিছা ঐ নুষ্ট যা যাবি এটা ছাতিহে ল'বি তাতে ইমান হিংসা কৰিছে কিয় আৰু মোৰ যিমান মানে ফ্ৰেণ্ডবিলাক আছে ন একেবাৰে কাজিয়া কৰি থাকে সদায় শেষত ভাবিবলৈ ছাতিটো ল'লে নাই সদায় উপকাৰ কৰিলে ভাল লাগে আগফালে বহিছোঁ কাৰণ মোৰ ভিডিঅ' বনাব মই ভালকৈ ক'ব নোৱাৰোঁ বেলেগক কৈ কি হ'ব কিবা ভুল হ'লে মাইণ্ডত নল'ব দেই ইয়াত নামাসকলে ইয়াত মানে ভাঙিছে আৰু ইয়াত নামিব লাগিব মানে বহুতখিনি ভাঙি পেলাইছে ইয়াতে যাব নোৱাৰে সকলোৱে ধৰা গাড়ীখন বোলে গাড়ীখন ধৰা পৰিবতো এৰি আহিছে কিয় আৰু আপোনালোকে এবাৰ ভাবি চাওক ইয়াতে কেনেকৈ গৰাখহনীটো দি আছে একেবাৰে মানে নদীটো একেবাৰে পাগলা হৈ গৈছে এনেকৈ গৰাখহনী দি আছে আৰু আমাৰ বিনেশ্বৰ গাঁওখন যিখন আছে পূৰা পঞ্চায়তটো মানে আমাৰ গাঁৱতে পৰিছে গতিকে এইফালে গোটেই গাঁওখন ইয়াতে আছে আৰু এই মেইন ৰোড এইটো হয় এইটোৱে যদি ভাঙি পেলাই তেতিয়া আৰু একো নাই কি যে হ'ব গোটেই জিপিখন আমাৰ গাঁৱতে পৰিছে গতিকে গোটেই জিপিটো একেবাৰে ধ্বংস কৰি পেলাব আৰু আপোনালোকে ৰাস্তাটোৰ পিনে চাওক এবাৰ কি কৰি পেলাইছে একেবাৰে ৰাস্তাটো লেতেৰা কৰি পেলাইছে কিন্তু আপোনালোকে এবাৰ ভাবি চাওক যাত্ৰীসকলৰ অসুবিধা হয় কিন্তু এই পিনে চাওক এবাৰ
একেবাৰে নষ্ট হৈ গৈছে। ই মানুহবিলাকে কি কৰিব? বহুত দিন ধৰি খেতি কৰাৰ পিছতে যদি ফচলবিলাক নষ্ট হৈ যায় তেনেহ'লেতো এইটো ক'বলৈ একোৱেই নাই। আৰু এইবাৰ বহুত বৰষুণ দিছিল, যাৰ বাবে মানে পথাৰৰ চাৰিওফালে মানে পানীৰে আৱৰি গৈছে। গতিকে এইবিলাকতো পানীটো শুকাব নোৱাৰে। মানে ৰাস্তাটো লৈ আহিছে, আৰু ইয়াত নশুকালে ক'ত শুকাব আপোনালোকে ভাবি চাওক। গতিকে আমাৰ অলপ অসুবিধা হওক, তাত একো নাই, অলপ কষ্ট সহ্য কৰিব লাগিব। আৰু এটা সঁচা কথা যে মানুহৰ বাবে, আৰু এইখন হ'ল চৰ্বিনেশ্বৰ ঈদগাহ মাঠ। গতিকে সেই কথাখিনি ভাবি কেনে বেলেগৰ দুখবিলাক বুজিব লাগে। আৰু এইখিনি হয় বেৰভাঙি হায়াৰ ছেকেণ্ডেৰী স্কুল। আহক ভিতৰত লৈ যাওঁ। আৰু ভিতৰত কিবা প্ৰগ্ৰাম চলি আছে নেকি? আৰু এইটো হ'ল আমাৰ ক্লাছৰুম। প্ৰথমে এইটোতে ক্লাছ কৰিছিলোঁ, এতিয়া এইটো মানে চেঞ্জ হ'ব, বেলেগ এটা ক্লাছত যাব লাগিব। আৰু ইয়াতে আমাৰ ফ্ৰেণ্ডবিলাক হৈ আছে, আৰু ইয়াতে মানে আমি ছেকেণ্ডেৰী এডমিশ্যনটো কৰি আছোঁ। আৰু আজিৰ পৰা ভালকৈ পঢ়া কৰিব লাগিব, কাৰণ আজি আমি ছেকেণ্ডেৰীৰ কিতাপবিলাক লৈ লওঁ, এইবিলাক ভৰাই লওঁ প্ৰথমে। আৰু বহুতখিনি দেখাব পৰা নাই, কাৰণ স্কুলত আমাৰ কেমেৰাটো এলাউ কৰা নাই। গতিকে যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁ। আৰু ইয়াতে আমি কম্পিউটাৰ ক্লাছ কৰিছিলোঁ। এতিয়া আমি বাহিৰত আহিলেও ঘৰত যাব লাগে এতিয়া। দিয়ক আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিম। আৰু স্কুলত আহি বহুত এনজয় কৰিলোঁ, আৰু শেষত মানে মই ফ্ৰেণ্ডবিলাকৰ লগত এটা চেল্ফি প্ৰেৰণ কৰিম। মই এতিয়া সেলফি হোৱা নাই তো, ভিডিঅ' হৈ আছে। ফালতু গ'লে মই পিছতে এইটো চেল্ফি মাৰিম ন, এনেকৈ মাৰিব লাগে নেকি? এনে মূৰত চুলি নাই, এনেকৈ মাৰিব লাগে।